2005 17 অক্টোবৰ এই 17 অক্টোবৰৰ ইয়াত 41 মানুহৰ বাছ দি আহি আছে। এই বাছৰ পৰা উগ্ৰপন্থী দলে ইয়াত আহি 41 মানুহক হত্যা কৰিছে। গুলি দি হত্যা কৰা নাই, তেওঁলোকে বাঁহ দি কাটিলে, দা দি কাটিছে। তেওঁলোকৰ দা কাটি মই নিজেও সেইদিনা ৰাতি ইয়াৰ উপস্থিত আছে। গতিকে এনেধৰণৰ ঘটনা যিটো নেকি সেই ঘটনাটোৰ ওপৰত বহুত দুখ পাইছো। সেইদিনা ৰাতি মই নিজে আহি নিজে চকু দি দেখিছো। ডেড বডি বিলাকক মইও বুটলিছো, গাড়ী ভৰাই দিছে। আৰু সেই সময় কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ চেয়াৰমেন জৰ্জ মিলিৰ লগত মই একেলগে আহিছিলো। আৰু চাৰ্চিমৰ গোটেইখিনি গাঁৱতো জুইও জ্বলাই দিছে, গাঁৱত জুই জ্বলাই দিছে। গতিকে সেইটো ভাবিব নোৱাৰা কাণ্ডটো সেইদিনা আমি দেখা পাইছো। গতিকে মই প্ৰত্যেক বছৰ মই নিন্দা কৰিছো, তেওঁলোকক কণ্ডেম কৰিছো আৰু ন্যায় পাব লাগিব। যিটো নেকি তেওঁলোকৰ জাষ্টিচ পাব লাগে। সেইকাৰণে মই যেতিয়া দায়িত্ব লোৱাৰ পিছত কাৰ্বি আংলং অটোনমাস কাউন্সিল CM দায়িত্ব লোৱাৰ পিছত মই প্ৰেচিডেন্ট অফ ইণ্ডিয়াও মই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা মই লিখিত হিচাপে দিছো যে জাষ্টিচৰ কাৰণে এনকুৱাৰী কৰিব লাগে। প্ৰাইম মিনিষ্টাৰ, গভৰ্ণৰ, চিফ মিনিষ্টাৰ চাৰিজন ব্যক্তি মই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা CBI দিব লাগিব আৰু ন্যায় পাব লাগিব। যিটো 41 যিটো হত্যা হৈছে, সেইটো আমাৰ CBI ইনকুৱাৰী কৰিব লাগিব আৰু তেওঁলোকৰ শাস্তি দিব লাগিব, ফাঁচি দিব লাগিব। যিবিলাকৰ যিটো এই ঘটনাটো লগত জড়িত। এতিয়া মই দায়িত্ব লোৱাৰ পিছত সকলো দল সংগঠনৰ লগত আলাপ আলোচনা কৰি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ লগত আলোচনা কৰি এটা স্থায়ী শান্তি হৈছে আৰু তেওঁলোকৰ এতিয়ালৈকে ৰিপ্লাইও দিয়া নাই, জাষ্টিচ পোৱা নাই। কাৰণ এই সময় ইমান ছচিয়েল মিডিয়া ইমান ষ্ট্ৰং নাই। সেইকাৰণে ইয়াত তেওঁলোকৰ ইনকুৱাৰীটো কৰিছে নেকি মই নাজানো, কিন্তু ৰিপৰ্টটো পোৱা নাই। আজিও বিচাৰি আছো মই যে জাষ্টিচ পাব লাগে, ন্যায় পাব লাগে। আৰু যিবিলাক এই ঘটনাটোৰ লগত জড়িত তেওঁলোকে কণ্ডেম কৰিছে। স্যাৰ যিসকল নিহত পৰিয়ালবৰ্গৰ কিবা সংস্থাপনৰ ব্যৱস্থা? মই ইয়াত 5 লাখ কৰি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CM ডিছকাশ্যনৰ ফালৰ পৰা মই তেওঁলোকৰ একালীন সাহায্য দিয়া হৈছে। তাৰপিছত তেওঁলোকৰ যি বিচাৰিছে সেই গোটেইখিনি মই দিয়া হৈছে। ইয়াত তেওঁলোকৰ মাটিটো ইয়াত লাগে 10 বিঘা। মই মাটিটো 100 বিঘা দি দিলো কাৰ্বি আংলং অটোনমাস কাউন্সিলক। তেওঁলোকৰ অপেন স্পেচ বিচাৰিছে, মই অপেন হল দি দিলো, ইয়াতে গেট দি দিলো। এনেধৰণৰ যি কৰিবলগীয়া আছে মই কৰিছো। চলাৰ লাগে, চলাৰ দি দিলো। গতিকে আগন্তুক দিনত যি বিচাৰে তাতে সহায় কৰিম। কাৰণ তেওঁলোকে আমাৰ পৰা বিদায় লোৱা যিসকলৰ লগতে চিৰদিন কাৰণে তেওঁলোকৰ আত্মাটো যাতে শান্তি থাকে তাৰ কাৰণে মই ভগৱানৰ ওচৰত